আপোনালোকে দেখা পাইছে অসমৰ বানপানীৰ পিছতে এইবাৰ ৰাজস্থানত বানপানী হৈছে আৰু অসমৰ দৰে পূৰা ৰাজস্থানতো বহুত বেয়া পৰিস্থিতি কৰি দিছে। মানুহ উটুৱাই লৈ গৈছে, দোকান পোহাৰ পুৰা ভাঙি লৈ গৈছে। চ' অসমৰ যেনেকৈ আপোনালোকে প্ৰে কৰিছে, ৰাজস্থানকো যাতে প্ৰে কৰক, সোনকালে আগৰ অৱস্থালৈ ঘূৰি আহে ৰাজস্থান। চ' প্ৰে ফৰ ৰাজস্থান। ইণ্ডিয়ান আৰ্মি যেনেকৈ বানপানীগ্ৰস্ত লোকক হেল্প কৰি আছে, তেনেকৈ যাতে সকলো সময়তে মানুহে যাতে এটা আনটোক হেল্প কৰে, তাকে কামনা কৰিছোঁ। ধন্যবাদ।